friends, welcome to my channel Mom's Diary. আজি ৰেচিপি নহয়, আজি এটা ভেৰি ইম্পৰ্টেণ্ট টপিকৰ ওপৰত ক'বলৈ বিচাৰিছোঁ। সেইটো হৈছে পোষ্টপাৰ্টাম ডিপ্ৰেশ্যন। এইটো কি হয় একচুৱেলি, এইটো কি কৰিব বা কিয় হয় সেইটোৰ ওপৰত ক'বলৈ বিচাৰিছোঁ, কিয়নো আমাৰ ছ'চাইটিখনত এইটোৰ ওপৰত এৱাৰনেছ নাই। এইটো এনেই ডিপ্ৰেশ্যনটো জানে, কিন্তু এইটো পোষ্টপাৰ্টাম ডিপ্ৰেশ্যনটোৰ ওপৰত ইমান একো তেনেকুৱা নাই। হয়তো প্ৰায়ভাগ মহিলাই এইটো ফেচ কৰিছে, কিন্তু বহুতে হয়তো নাজানে বা কিছুমানে জানে, তেনেকুৱা আৰু কথাটো। আৰু এইটো প্ৰত্যেকজনী মহিলাৰ 40% মহিলাৰে এইটো হোৱাৰ চান্সেছ থাকে। আৰু বাচ্চা এটা জন্মৰ 3-4 দিনৰ পৰা এবছৰলৈকে হোৱাৰ এইটো চান্সেছ থাকে। আৰু হয়তো বহুতেই এইটোত ফেচ কৰিছে। আৰু আগৰ মানুহখিনিক, ডাঙৰ মানুহখিনিক সুধিলে আচলতে ৰিপ্লাইটো এইটো দিয়ে, বাচ্চা এটা হ'লে এনেকুৱা হয়েই, ভাল হৈ যাব, এনেকৈ কয় বহুতে। মানে এইটো নাজানে, ভাবে কি বাচ্চাটো হ'লে এনেকুৱা হয়। একচুৱেলি নহয়, এইটো এটা ডিপ্ৰেশ্যন হয়। তো কিয় হয় বা কি কাৰণত হয় একচুৱেলি সেইটোৰ ওপৰত মানে ফাৰ্ষ্টটোতো হৰম'নেল চেঞ্জৰ কাৰণে হয়। কাৰণ প্ৰত্যেকজনী মহিলা এটা বাচ্চাৰ জন্মৰ পাছত বডিটোত হৰম'নখিনি এনেকুৱা ধৰণে চেঞ্জেছ আহে, সেইটো কাৰণেও হয়। আৰু নাম্বাৰ 2টো হৈছে আগতে কিবা ডিপ্ৰেশ্যনৰ তেনেকুৱা ৰেকৰ্ড থাকিলে, সেইটো কাৰণেও হয়। এইটো নহয়, মেইন কমন কজটোৱে হৈছে এইটো যোনটো হৰম'নেল চেঞ্জেছ, সেইটো কাৰণে হয়। আৰু বহুতকেইটা কাৰণত হ'ব পাৰে। আগতে হয়তো সেই মানুহজনী বহুত পেম্পাৰিং পাই আছিলে বা বহুত মৰম চৰম কৰিছিলে। ঘপককৈ এটা বাচ্চা আহি গ'লে চবৰে ফ'কাছটো কি হয়, বাচ্চাটোৰ ওপৰত আহি যায়। তেনেকুৱাও কজ হ'ব পাৰে। এইকেইটা মাইনৰ হয়, কিন্তু মেইনটোৱে হৈছে হৰম'নেল চেঞ্জ। সেইটো কাৰণে হোৱাৰ চান্সেছ বেছি থাকে। তো আপোনালোকৰ যদি এনেকুৱা চিমটমছখিনি আহি যায়, গম পায় আপোনালোকে, গুগল চাৰ্চ কৰিব, গম পাব আপোনালোকে। সুধিব বেলেগক, জনা মানুহক সুধিব আপোনালোকে। তো এনেকুৱা চিমটমছকেইটা আহিলে আপোনালোকে ডক্টৰৰ ওচৰলৈ যাব, দেৰি নকৰিব। মেডিচিন নল'লেও কথা নাই, কিন্তু হ'লেও এবাৰ ডক্টৰৰ লগত আলোচনা কৰিব এইটো। কাৰণ তেওঁলোকে বহুত জনা শুনা মানুহ, তেওঁলোকেহে আচল ৰিজনটো ক'ব পাৰিব। এইটো আপোনালোকে ডিপ্ৰেশ্যন বা তেনেকুৱা এইকেইটা একো বেমাৰ নহয়। মানুহে বহুত মানে এনেকুৱা ডাঙৰ কিবা পাগল বুলি ভাবে, তেনেকুৱা আপোনালোকে নাভাবিবই। বহুত ভাল মনোৰোগ বিশেষজ্ঞ আছে, তেওঁলোকৰ লগত আলোচনা কৰিব। তেওঁলোকে ইমান ধুনীয়াকৈ বুজাই দিব যে আপোনালোকে একো গমেই নাপাব। এনেকুৱা নহয় যেন আপোনালোকে এগালমান মেডিচিন দি দিব তেওঁলোকে, তেনেকুৱা নহয়। প্ৰথমতে চাব তেওঁলোকে কিবা সৰু মাইনৰ নে বা এক্সেছ লেভেলৰ হৈছে। তো এক্সট্ৰিম লেভেল এটা পালেগৈ হয়তো তেওঁলোকে মেডিচিন দিয়ে। তো সেইটো কাৰণে তেতিয়া গম পাব তেওঁলোকে, কাৰণ কথা চথা পাতিব ন আপোনাৰ লগত। তো তেতিয়া সেইটো যাব আপোনালোকে। যোৱাটো বহুত ইম্পৰ্টেণ্ট ডক্টৰৰ ওচৰলৈ। ডক্টৰৰ বাদে আপোনাক কোনেও হেল্প কৰিব নোৱাৰে। আৰু নিজৰ চেষ্টাটো লাগিবই। আৰু বেলেগ আপোনাৰ লাগিলে হাজবেণ্ডে হওক, মাকেই হওক বা কোনেও আপোনাক এইটোৰ পৰা মানে বচাব নোৱাৰে। এই ডিপ্ৰেশ্যনটো যদি হৈ যায় বা যিকোনো ডিপ্ৰেশ্যন হ'লে মানে নিজৰ চেষ্টা লাগিব আৰু ডক্টৰৰ হেল্প ল'ব লাগিব আপোনালোকে। তো প্ৰথমতে নিজে চেষ্টা কৰি চাব আপোনালোকে। পঢ়িব মেলিব, কি চলিউশ্যনকেইটা পঢ়িব। তো সেইকেইটা কৰি চাব, নিজৰ চেষ্টাটো লাগিবই। আপোনালোকে নিজে চেষ্টা কৰিব, তো তেতিয়া হাত সাৰিব পাৰিব আপোনালোকে এই প্ৰব্লেমটোৰ পৰা। তো কি হয় বাচ্চা এটা হ'লে ঘপককৈ ইমান হেপিনেছ এটা হৈ যায়, কিন্তু তথাপিতো মাকজনী কি হয় কেতিয়াবা অকলশৰীয়া ফিল কৰে, চকু পানী ওলাই থাকে, কান্দে, মানে মনলৈ বেয়া কথা চিন্তা আহে। মই এনেকৈও ভাবে মই ভাল মাক হয়নে নহয়, বা কিবা কিবি তেনেকুৱা সপোন দেখি থাকে বেয়া। তো তেনেকুৱাখিনি আহে। বা ইমানখিনি মানুহ থাকে, কাৰণ বাচ্চা এটা হ'লে বহুতখিনি মানুহ আহে। তো ইমানখিনি চাৰিওফালে মানুহ থাকে, তথাপিতো মানুহজনী অকলশৰীয়া ফিল কৰে। তো বা এনেকুৱা একো ইণ্টাৰেষ্ট একোতে নাইকিয়া হৈ যায়। কিবা টিভি চোৱা, গান শুনা, এইবোৰ ইণ্টাৰেষ্ট একেবাৰে নাথাকে। কিছুমান নৰ্মেল থাকে। বাচ্চাটো হ'লে বিজি হৈ গ'লে মাকজনী কেতিয়াবা হয়, কিন্তু হ'লেও নিজে গম পাব কোনখিনি নৰ্মেল, কোনখিনি এবনৰ্মেল। তো সেইখিনি আপোনালোকে নিজে চালি জাৰি চাব। চাই পেলাই আপোনালোকে
চেষ্টা কৰিব আপোনালোকে নিজে কি হৈছে কি নহৈছে তেতিয়া গম পাব আপোনালোকে নিজে সেইখিনি চাব আৰু নিজক কুৱেশ্যন কৰিব যাতে মই এনেকুৱা নাছিলোঁ মই এনেকুৱা কিয় হৈছোঁ খিংখিঙীয়া হৈ যায় সেইটো টাইমত এনি টাইম খংটো আহি থাকে মনলৈ ইভেন ময়ো এইটো ফেচ কৰিছোঁ তো মোৰো এনেকুৱা আছিলে মই অকলশৰীয়া ফিল কৰোঁ মই ৰাতি ৰাতি কান্দি থাকোঁ মই ক'বলৈ বেয়াও নাপাওঁ এইটো অপেনলি ক'বলৈ তো ৰাতি ৰাতি কান্দি থাকোঁ মই ভাল মাক নহয় মই হাজবেণ্ডক কৈ থাকোঁ মই ভাল মাক নহয় মই পাৰিমনে বাৰু বাচ্ছাটো ইয়াক চাব মই ডাঙৰ কৰিব পাৰিমনে এনেকুৱা চিন্তা আহি থাকে তো মোৰ 3 মাহমানৰ পাছত ভাল হৈ গ'ল মই নিজে চেষ্টা কৰিলোঁ তো এনেকুৱা আহে আৰু খংটো উঠি থাকে এনি টাইম হাজবেণ্ডলৈ খং উঠি থাকে তো ইমান মই এনেকুৱা নাছিলোঁ যিটো ইমান মই হাজবেণ্ডৰ লগত ইমান ভাল এটা ৰিলেশ্যন আছিলে তো একদম খং উঠি থাকে কিবা এটা ক'লে এই নকৰিবা এইটো এই তুমি নাজানা একো আমুক তামুক একদম এনি টাইম খিংখিঙাই আছিলোঁ তেনেকুৱাও হৈ যায় তো এইটো পাৰ্ট অফ ডিপ্ৰেশ্যন এইটো মানে সেইটো সেই ডিপ্ৰেশ্যনটো আৰু সেইটো কাৰণে হৈ যায় আচলতে খিংখিঙীয়া আপোনালোকে নিজে চালি যাই চাব মই এনেকুৱা নাছিলোঁ নিজক কুৱেশ্যন কৰিব মই এনেকুৱা আছিলোঁ জানো মই তেতিয়া নিজক কুৱেশ্যন কৰিছিলোঁ মই এনেকুৱা নাছিলোঁ মইতো ইয়াক বহুত ভালকৈ হেৰি কৰিছোঁ কিয় এনেকুৱা হৈছোঁ আৰু মনলৈ ইমানেই বেয়া বেয়া খেয়ালবোৰ আহে তো তেতিয়াও এনেকৈ আপোনালোকে ভাবিব এইবোৰ কেলেই আহিছে এইটোতো নৰ্মেল নহয় তেতিয়া আপোনালোকে জনা শুনা মানুহক মইতো প্ৰিফাৰ কৰিম ডক্টৰকে কৰিবলৈ ক'ম কাৰণ তেওঁলোকেহে জানিব বেছি ভালকৈ তো বা নহ'লেও কোনোবা ধৰক অলপ বোলে জানে আগতে এনেকুৱা ফেচ কৰিছে বা তেনেকুৱা মাক খোৱা আগতে আপোনাৰ কোনোবা ফ্ৰেণ্ড কলিগছ তেনেকৈ সুধিব মোৰ কলিগছ এজনী আছিলে মই তাইকো সুধিছিলোঁ তাইও বহুতখিনি হেল্প কৰিছিলে মই তেনেকৈ আৰু নিজৰ চেষ্টা কৰি তাইৰ হেল্প লৈ আৰু নিজৰ চেষ্টাৰ মানে নিজৰ চেষ্টাৰ কৰিয়ে মই এইখিনিৰ পৰা মানে হাত সাৰিলোঁ আপোনালোকেও তেনেকুৱা কৰিব আৰু মোৰ এক্সট্ৰিম লেভেললৈ যোৱা নাই মই নিজে আগতেই মই গম পাই গ'লোঁ মোৰ এনেকুৱা কিয় হৈছে তো মই চেষ্টা কৰিলোঁ তো আপোনালোকৰ হয়তো নিজে চেষ্টা কৰিলে ভাল হ'ব নহ'লে আপোনালোকে গম পাব নিজে তো প্লিজ তেতিয়া ডক্টৰৰ ওচৰলৈ যাব ডক্টৰে ভালকৈ আপোনাক মানে এইটোৰ পৰা বচাব পাৰিব তো এক্সট্ৰিম লেভেললৈ কেতিয়াও যাবলৈ নিদিব এইটো বহুত বেয়া হয় ডিপ্ৰেশ্যনটো বহুত বেয়া এটা পৰ্যায় পাবগৈ নহ'লে যদি আপোনালোকে আগতেই নিজক চম্ভালি নলয় তো তেনেকুৱা তো সেয়াই আপোনালোকে তেনেকৈ কৰি যাব তো জনা শুনা মানুহক সুধিব তেতিয়া গম পাব যে এইকেইটা চিমটমছ আৰু এইকেইটা হয় তো পঢ়িবও অলপ পঢ়িবলৈ চাব তো তেনেকৈ নিজে সাৱধান হ'ব এইটো বহুতে বেয়া হয় ডিপ্ৰেশ্যনটো আৰু আপোনালোকে খুব ডাৰ্ক চকলেট খাব মই খাইছিলোঁ ডাৰ্ক চকলেট তাৰপিছত নাৰিকলৰ পানী খাব এইকেইটা খাব আৰু ৰাতিপুৱা গধূলি ওলাই যাব ৰাতিপুৱা গধূলি যোনটো ৰ'দৰ পোহৰ বা বাহিৰৰ যোনটো পোহৰ সেইটোলৈ যাব ওলাই আৰু মই কি কৰিছিলোঁ মোৰ ফোন বাজি থাকে মই কণ্টেক্ট এৰি দিছিলোঁ মানে সেইটো আৰু বা যিয়ে নহওক তেনেকৈ পাতিবলৈ মন নগৈছিলে এইটো মই চবৰ পৰা দূৰলৈ আহি আছিলোঁ তো তাৰপিছত আকৌ মই মানে এইটো হ'লে কি হয় নিজৰ যোনখিনি ফ্ৰেণ্ড চাৰ্কল সেইখিনি যোনখিনি আপোনাৰ ভাল লাগে বেছি কথা পাতি তাহাঁতৰ লগত কণ্টেক্টটো ৰাখিব কণ্টেক্ট হেৰাই যাবলৈ নিদিব কণ্টেক্ট কৰি ৰাখিব তো এইকেইটা কৰিব আৰু টিভি চাব গান শুনিব এইকেইটা কৰিবলৈ চাব মন নগ'লে আপোনালোকে নিজে চেষ্টা কৰিব চেষ্টা কৰিলে পাৰিব ডেফিনেটলি ডাৰ্ক চকলেট খাব হেৰি খাব নাৰিকলৰ পানী এইটো খাবই ডাৰ্ক চকলেটটো খাব আনি থ'ব ৰাতি খাব তেনেকৈ কৰিব মাজে মাজে খাই থাকিব তো এইকেইটা কৰিব আহিলে তো নিজৰ ভাল লগা কাম কৰিব তো নিজক টাইম দিবলৈ চাব সদায় তো সেইকেইটাই কৰি থাকিব নিজক টাইম দিবলৈ চাব সদায় নিজৰ ভাল লগা কাম কৰিবলৈ চাব বেবীটোতো সদায় থাকিবই তাহাঁতক চাব লাগিবই তাহাঁতক কেয়াৰ ল'ব লাগিবই তথাপিতো নিজৰ ভাল লগা কাম কৰিবলৈ চাব চুবু আহি গ'ল মই আৰু চুট কৰিব নোৱাৰিম তো সদায় আপোনালোকে ভাল লগা কাম কৰিবলৈ চাব এইখিনিয়ে কৰি থাকিব তো হেৰি পাব নিজৰ চেষ্টা কৰিব নকৰিবা নিজৰ চেষ্টা কৰিব সদায় সেইকেইটা কৰিব ধন্যবাদ